So hello guys, welcome back to my YouTube channel. আৰু আজি আকৌ মই এটা নতুন ব্লগ লৈ আহিছোঁ। এই ব্লগটো এটা বহুত মজা ব্লগ হ'বলৈ গৈছে কাৰণ এইটো দুৰ্গা পূজাৰ স্পেচিয়েল ব্লগ। আজি হৈছে সপ্তমী 21 তাৰিখ আজি আৰু মই ফাৰ্ষ্ট এই চেনেলটো যিটো ব্লগ আপলোড কৰিছিলোঁ সেইটো এটা দুৰ্গা পূজা ব্লগে আছিলে। অৰ্থাৎ মোৰ 1 year হৈ গ'ল যিটো মোৰ ব্লগিঙৰ জাৰ্নি। চ' এই ব্লগটো মানে আজি একদম মজা হ'বলৈ গৈছে। ডিব্ৰুগড়ত যিমান পেণ্ডেল আছে পূজা পেণ্ডেল আমি এতিয়া যাম। এতিয়া পাইছে গধূলি 4:30 আমি অলমষ্ট লাইক 6টামান বজাত ওলাই যাম ঘৰৰ পৰা। আৰু মোৰ লগত আছে মোৰ মামাৰ ল'ৰা। হাই গাইজ, দিছ ইজ মোৰ মামাৰ ল'ৰা। ই গহপুৰৰ পৰা আহিছে অৰ্থাৎ মানে বিশ্বনাথ চাৰিআলিৰ ওচৰৰ পৰা। আমি দুইটাই এতিয়া মানে পুৰা ওলাই যাম আৰু 6টামানৰ একদম পুৰা ধামাকা দিবলৈ গৈ আছো। একদম ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ একদম ধামাকা হ'বলৈ গৈ আছে। লগত ই আছে এইটো একদম স্কিপ নকৰিব, ফুল ভিডিঅ' চাব। মানে ডিব্ৰুগড়ৰ পূজা ন বেষ্ট মানে কৈছো ন, চাই থাকক গাইজ লাষ্টলৈকে। ব'লক আজি ফাইনেলি এতিয়া গধূলি 6টা বাজিছে আৰু আমি ঘৰৰ পৰা ওলাই আহিছোঁ দুইটা ফুল ৰেডি। মই ফুল ৰেডি, এইফালে ফুল কিউ ৰেডি আছে। এতিয়া ফাৰ্ষ্ট আমি মিলন নগৰৰ পৰা যাম এতিয়া থানা চাৰিআলি এনেকৈ। চ' গাইজ, দিছ ইজ মিলন নগৰ পূজা। মানে আমাৰ লাইক ঘৰৰ ওচৰতে এখন পূজা পাতে, ইয়াৰ পৰা আৰম্ভণি কৰি দিছোঁ মানে। দিছ ইজ মিলন নগৰ পূজা। মূৰ্তি চব গৈ আছোঁ। এইটো মূৰ্তি পাৰ্মানেণ্ট মূৰ্তি, এইটো বেক চাইডে এইটো নানে। এই মূৰ্তিটো সদায় লাগি থাকে ইয়াত পাৰ্মানেণ্ট। এইটো এটা দুৰ্গা মন্দিৰে হয়। চ' গাইজ, দিছ ইজ মিলন নগৰ পূজা। মিলন নগৰ আমাৰ টাউন। বৰ্তমান চকী টিঙে এতিয়া ৱাক কৰি আহি আছোঁ। আমাৰ অটত এয়া গৈ আছোঁ পূজা চাবলৈ। থানা চাৰিআলি আমি আহি আছোঁ। চাওক গধূলি 6টা বজাতে চাওক মানুহৰ ভিৰ। থানা চাৰিআলিৰ পৰা জাম হৈ গৈছে। লগৰ নহয় জানো এইটো? গাইজ মানে কেছটো কি হৈ যাব, অলপ ফ্ৰণ্টৰ যিটো কেমেৰা যিটো দেখি আছে অলপ কেমেৰাটো অলপ বেয়া হৈছে মানে, গতিকে একো নাই, অকণমান লাইক মেনেজ কৰি দিব। আৰু এতিয়া গৈ আছোঁ মানে এনেকৈ পূজা চাবলৈ। আমি ৰৈ আছোঁ মই হয় চাইডে। ব্ৰ' মানে মোৰ লগৰ এটা আহি আছে বিকাশ বুলি, আপোনালোকে এটা আগতে ব্লগত দেখিছে। চ' গোটেইকেইটা লগত ফুৰি মানে পূজাটো আৰামছে ফুল বাৰু চিল মাৰি। চ' সি এটা আহিব, তাৰ ঘৰতে এইফালে ইয়াৰ ঘৰ আছে আৰু ইও এটা ৱেইট কৰি আছোঁ। ফাৰ্ষ্ট আমি এইফালে যাম। এই যিটো গলি দেখিছে, এই গলিটোতে এখন পূজা আছে, মজা পূজা। ফাৰ্ষ্ট এখনেই ষ্টাৰ্ট কৰিম। ৰৈ আছোঁ, এইটো অহাই নাই, ৱেইট কৰি আছোঁ। উপায়টো নাই, এতিয়া যাবতো নোৱাৰি, কি কৰিব আৰু। ডিব্ৰুগড়ত নিউ খুলিছে গাইজ, মেক্স বুলি এখন নিউ। যোৰহাটত আছে এখন, এই ডিব্ৰুগড়তে নতুনকৈ খুলিছে। লেন্স কাৰ্ড অফিচিয়েল। চাওক, এইটো এটা মজা বিজনেছ কৰিছে এওঁলোকে। এই গৰু এটাক এওঁলোকে উঠাই লৈছে গাড়ীখনৰ ওপৰত, উঠাই পেলাই চবৰ পৰা মানুহৰ পৰা পইচা উঠাইছে। এইবোৰ চাওক, এইটো গাইজ একো আচল ভক্তি নহয়, এইবোৰ চব বিজনেছ পলিচি। ডিব্ৰুগড়ত খুব ট্ৰেণ্ডিং চলি আছে বস্তুটো। চব কি কৰিছে মানে কওক, এইটো মানে কি? এইবিলাক এনেকৈ ভগৱানক পূজা কৰে নি মানুহ? কওক, ভক্তি কৰিলে মনৰ পৰা কৰিব লাগে ন। এইবোৰ গাড়ীত উঠাই গৰু এটা উঠাই পেলাই লাভ নাই ন। যিহেতু আহি গ'ল বিকাশ, এইফালে আছে কেমেৰাটো অলপ বেয়া শুনিব। এই জেগাই যদি বিকাশ আহি গ'ল, এতিয়া মজা আছে। এতিয়া পূজাটো ঘূৰি মজাকৈ। ই অকল মোবাইল মেন, অকল মোবাইল ইয়াৰ ঠাণ্ডা। চ' লেটছ গ' গাইজ। এইফালে ফাৰ্ষ্টটো গৈ আছোঁ। মানে এই যিটো পেণ্ডেলৰ এতিয়া যাব লৈছোঁ, এইটো আগতে জালুকপাৰা ফিল্ডত পাতিছিলে, বহুত ডাঙৰকৈ মজাকৈ হৈছিলে। কিন্তু আজিকালি ফিল্ডত নাপাতে। ফিল্ডত যাম গাইজ, তাত মেলা হৈ আছে, মেলা এনজয় কৰিম। ফাৰ্ষ্ট এইটো পেণ্ডেলত আহি লৈছোঁ। ইয়াত আন্ধাৰো। চ' গাইজ, পূজা পাই গ'লে পেণ্ডেল এটা। চ' এইটো চাওক, দিছ ইজ ফাৰ্ষ্ট পেণ্ডেল আমাৰ। ব'লক গাইজ, ইয়াত যাওঁ। গাইজ এই যে মজা বনাইছে ও ভাই।
भारत एक भारत श्रेष्ठ भारत লিখা আছে ভাৰত মাতা থিম গাইজ ঝালুকপাৰা দুৰ্গা পূজাৰ লিখা আছে ব'লা গাইজ ভিতৰত যাব নোৱাৰি ইয়াৰ পৰাই চাব লাগিব ইয়াৰ পৰাই চাব লাগিব বুন্দিয়া দিয়া গাইজ বুন্দিয়া মেইন আমাৰ ৰিজাল্টটা গাড়ী খাবা বচাই দিবা কৈছে ৰিজাল্টটা গাড়ী খাবা বচাই দিবা এইটো চাওক গাইজ ভিতৰত মূৰ্তিটো মোৰ কেমেৰা কোৱালিটি ইমান ভাল নহয় হ'লেও দেখিছে হেভি আছে বস্তুটো মজাকৈ আনিছে চাই দিছ ইজ দ্য হোল পেণ্ডেল এতিয়া গাইজ ভাৰতৰ কথা লিখা আছে ভিতৰত অকল মেম্বাৰখিনি বহি আছে নৰ্মেল মানুহ ভিতৰত যাব নোৱাৰে ভিৰ চাওক ভিৰ দিছ ইজ ডিব্ৰুগড় দুৰ্গা পূজা সকাল 6টা বজাতে ভিৰ ৰাতি 8টা 9টা 10টাতটো গাইজ মানে কৈছোঁ ন আনবিলিভেবল ভিৰ থাকে এতিয়া গাইজ কৈছোঁ মাৰাইপট্টি পেণ্ডেল যিটো গাইজ মানে ডিব্ৰুগড়ৰ সদায় ওৱান অফ দি মষ্ট বেষ্ট পেণ্ডেল হয় এইবাৰ কি হৈছে নাজানো ফ্ৰেণ্ডছ মজা লাগিছে এফালে মাৰাইপট্টি গৈ আছোঁ ৰাস্তাত ভিৰ দেখিছে ইজ গাইজ ভেন ইউ চেন a brand চাওক ইমানে কিবা এটা বিকি আছে সোণ বিকি আছে সোণ ডুপ্লিকেট সোণ টেনিক্স গাইজ দেখিছে টাটা প্ৰডাক্ট এইফালে গৈ আছে এতিয়া মাৰাইপট্টি ইজ ইজ টাইটেন 7 আপ টাইম দেখা দে ব্ৰ কেমেৰাত ফটা নোট দি কিনি দিছোঁ গাইজ এইটো আমাৰ বিকাশে কৰিছে এইবোৰ এক্সপাৰ্ট আছে চব বিদ্যাত ভাল 2 নম্বৰ পূজা মণ্ডল সেকেন্ড পূজা মণ্ডল মাৰাইপট্টি ধেৰ জেগা ইমান মানে হেৰি হৈছে মানে মানুহ হৈছে এইকেইটা ক'ত গুচি গ'ল যে ভাই দিয়ে আৰু বলক ভিতৰলৈ যাওঁ finishing sound, detailing sound, everything is awesome, man. 10 out of 10, guys. এখন মিনি এখন ওপৰত পূৰ্ণ কৰি যায় মানুহৰ মূৰত পৰে ডাইৰেক্ট স্পট ডেড ভাই ৰ হাতেদি চাকি জ্বলাই থৈছে মানে আমাক স্বাগতম জনাইছে এটা গ্লুগান দি লগাই দিছে চাইকেল চা এটা গ্লুগান চা তলত চা গ্লুগান চা লগাব গৈ চিডি উজ্জ্বল বাদ দে বৈ কিনে নাই ডুপ্লিকেট চিডি পাপা কি পৰি বহুত আছে 2 নম্বৰ এয়া দেৱী এয়া পণ্ডিত বহি আছে এই বুন্দিয়া নাখাওঁ বহুত মিঠা খাইছোঁ থাৰ্ড নম্বৰ পেণ্ডেললৈ গৈ আছোঁ মজা আছে গাইজ মানে একদম চাই যাম আপোনালোকে সেই একদম মজা মজা পেণ্ডেল আছে গম পাইছে এবাৰ চাই দিম ব্লগ গম পাইছে দেউতাকে কেদাৰনাথ জয় মহাকাল গাইজ অধি গাইজ পূজা মণ্ডলত অধি দেখি গৈছোঁ ইজ গাইজ কেদাৰনাথ This is Kedarnath, guys. Hey, bum bum bole. Hey, bum bum bole. So this is Kedarnath, guys. The background on. Kedarnath. So guys, আমি ছোৱালী চাইডত বুলতে গুচি আহিছিলোঁ লেডিজ চাইডত এতিয়া বয়জ চাইডত গৈছোঁ এই প্ৰডাক্টটো চাওক হেভি লাগিছে বস্তুটো মানে থিমটো চাওক না কি মজা আপোনাৰ বস্তু এটা দেখাওঁ এই জেগা কটন হয় এইটো চাওক
কটন একজেক্টলি কটন নহয়, এইটো চিন্থেটিক টাইপ কটন এটা, যিটো কুচন চুচনত ইউজ কৰে। চাওক বস্তুটো মজা লাগিছে। ভিতৰৰ সেইটো চাওক, মূৰ্তিটো চাওক, মূৰ্তিটো ব্লাৰ হৈ গৈছে। এই মূৰ্তিটো চাওক, মূৰ্তিটো গড লেভেল মানে কৈছোঁ ন, গড লেভেল বনাই দিছে। এইটো চাওক মানে ডিটেইলিং, মূৰ্তিটো চাওক নে, মূৰ্তিটো অলপ মজা লাগিছে মানে ডিটেইলিং চাওক, ফুল গ্ৰে, পুৰা এস্থেটিক লুক আছে। চাওক ফুল কুল মানে কেদাৰনাথৰ ভিতৰত দুৰ্গা মাক ভৰাই দিলে, এইটো বেয়া কথা হৈছে। পূজাত ফেন এটা কৰে, এইবোৰ ফেন হয় ছেম ক্লাছ, বিগ ফেন মোৰ গম পাইছা নাই? পূজাত ঘপককৈ লগ কৰে, ওলাব মানুহ এইটো ঋষি পেটুৱা মেটুৱা মানুহ। মেলা, আমি এটা মেলাত আহিছোঁ, আনন্দ মেলা গাইছ, আনন্দ মেলা মেলা গাইছ, আনন্দ মেলাত আহিছোঁ মজা চিল কৰিবলৈ। দুটা অলৰেডি ভিতৰত গ'ল, এটা চাইকেল লগ মাৰি আছে, ফুল চিল গাইছ। ভিডিঅ'টো চাই থাকক, অফক'ৰ্ছ মই আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পাইছে এতিয়ালৈকে। লেটছ গ' গাইছ। দেখিছে আপোনালোকে মানে ডিব্ৰুগড় পূজা মণ্ডলবিলাক কিমান হেভি আপোনালোকে দেখিছে নিশ্চয়। লেটছ গ'। এটা মেলাত আহি গ'লো, মেলা, দিছ ইজ মেলা গাইজ। এটা টিকেট 30 টকা, দুটা 50 টকা। যদি প্ৰাইচ নাপায় পইচা ৰিটাৰ্ণ। মই লাষ্ট টাইম আপোনালোকক মেলাৰ এটা ভ্লগ দিছিলোঁ। गाइस ये हमारा डिब्रूगढ़ का मेला है गाइस। देখিছে गाइस मेला যোৰহাট এখন বেটাৰ আছিলে, যোৰহাট ইজ অলৱেজ বেটাৰ। দেখিছে गाइस ডিব্ৰুগড় মেলা ভিৰ চাও गाइस, পূজা স্পেচিয়েল মেলা। টেটু বনাই এনেকৈ ডুপ্লিকেট ভাইটিয়ে বনাইছিলে, টেটু লাইন বনাইছিলে। লাইনটো চাওক গাইজ কেনেকুৱা গ'ল, তোমাৰ এক্সপিৰিয়েঞ্চ কৰা ব্ৰ, কেনেকুৱা লাগিছে? সেইকাৰণে ইয়াক কৈছিলোঁ নবনাবি, জ'চত বনাই দিলে 20 টকীয়া টেটু। এই দিছ ইজ গাইজ 20 টকীয়া টেটু গাইজ। গাইজ আমি মেলাৰ এখন মানে ইয়াত ৰেষ্টুৰেণ্ট বহিছিলে, ৰেষ্টুৰেণ্টখনে মেলা আৰু গাইজ চাব ইয়াত আপোনালোকক মই বস্তু এটা দেখাম। চাই আছিলোঁ ইয়াত লিখা আছে ভেজ ভেলপুৰি। এতিয়া মোক লাগে যে ভেলপুৰি চলা চিকেন কেতিয়া আছিলে বে, মানে এইটো চাওক না, ভেজ ভেলপুৰি, ভেলপুৰি সদায় ভেজে নাপায়, ভেলপুৰি চিকেন কেতিয়া থাকে কওক? এটা কাম কৰ, হেৰি লৈ লয়, এই পাও খাই দিবা, বিফ পুৰি বে, এইটো এই ভুজি খা, এই ভাজি খা, পাও ভাজি চিকেন বিফ কি হয়? হয় ৰিয়েলটো এইটো চাওক গাইজ, BERGER বাৰ্গাৰ, এইটো ৰিয়েল মানে গম পাইছা নাই গাইজ? এইটো মানে এটা শুদ্ধ স্পেলিং গাইজ, নাই কি কম মানে, এইটো কি এই ভেলপুৰি ডেঞ্জাৰাছ। এইটো চাওক ভেজ পাপৰি চাট। মেলাৰ পৰা ওলালোঁ, মানে মেলাত আমি ডিনাৰটো কৰি দিলোঁ, মানে তাত চাওমিন খাই দিলোঁ, চিকেন চাওমিন 4 প্লেট। চ' এতিয়া আৰু যাম, আৰু পূজা মণ্ডপ আছে, পূজা মেণ্ডেল চাওঁগৈ। তাৰপৰা খাই বৈ এতিয়া আমি গৈ আছোঁ মিউনিচিপালিটি পূজা চাবলৈ, প্লাছ মিত্ৰ সংঘ। আৰু যদি এতিয়ালৈকে ব্লগটো লাইক কৰা নাই আপোনালোকে কি কৰি আছে, লাইক কৰক ব্লগটো, কাৰণ এইটো মজা ব্লগ, বহুত নম্বৰ দিছোঁ, হৈ আছে ধামাকা গাইজ, ধামাকা। গতিকে ব্লগটো লাইক কৰক, চাই থাকক। এতিয়া যি দুটা মণ্ডল দেখাম, মানে পেণ্ডেল দেখাম, হেভি মানে দেখাম, ব'লক লেটছ গ'। আহি গ'লোঁ এতিয়া আমাৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, এইটো গাইজ ফ'ৰ্থ, 4টা চালোঁ হয় নাই? নহয় 4টা, অঁ 5 নম্বৰ পেণ্ডেল আমাৰ। দিছ ইজ মিউনিচিপালিটি পেণ্ডেল আমাৰ ডিব্ৰুগড়, সদায় মানে পূৰা মজা পেণ্ডেল এইটোত। ওচৰে পাজৰে অলপ দোকান চোকান বহে প্ৰত্যেকবাৰে। এতিয়া পাইছে গাইজ গধূলি 9টা বজা, 9টা পাইছে। পালোগৈ আৰু দেখিলোঁ ওচৰত আছে সেয়া লাইট দেখিছে, য়েল্ল'। ব'লো এতিয়া একদম গৈ স্পটত দেখাম। দেখিছে গাইজ মজা হেভি গাইজ, চাওক গাইজ কি গড লেভেল হৈছে। ইয়াৰ ভিতৰলৈ যাম ব'লক, লেটছ গ'। মানুহ চাওক না বে, মানুহ মানে হেভি হৈছে। ব'লক ভিতৰত যাওঁ। চাওক গাইজ হেভি কি গড লেভেল, ডিটেইলিং চব বাঁহৰ, অলপ চাফাই অভিযান দিছে যেন পাইছোঁ। এতিয়া দেখিছে বহিবলৈ চকীও আছে গাইজ। লেটছ গ'। গাইজ ফুল বাঁহ, সেইটো দেখিছে, বাঁহ দিব, বাঁহ দেখিছে। লিখা আছে MB ৰবিনছন্স, প্ৰভাত মাছৰ দোকান। ভিলেজৰ আই থিংক হেৰি দিব খুজিছে এওঁলোকে। এইফালে জেণ্টছৰ, এইফালে লেডিছৰ।
জেণ্ডাৰ ইকুৱেলিটি ভাঙি দিছে গাইজ ভিতৰত মূৰ্তিটো চাওক গাইজ কি হেভি মূৰ্তি চাওক গাইজ মূৰ্তি কি মজা ওপৰত চাওক ডিটেইলিং চাওক দুই নম্বৰ ফেন পাই গ'লো চাওক মোৰ ফেন হয় এটা বিগ ফেন মোৰ এইফালে মিত্ৰ সংঘ গাইজ এইফালে মজা পূজা আছে চগাই চাওক এইফালে গৈ আছে এটা মিত্ৰ সংঘ গাইজ এইটো মন্দিৰ এটা আছে নাই ৰাইট গাইজ এই বয়জ আৰ গয়িং অল দি ফ'ৰ বয়জ মোৰ গাইজ ফ্ৰণ্ট কেমেৰাটো কিবা বেয়া হৈছে দেখিছা নাই মানে কিবা বগা বগা পোহৰ ডাকাই থাকে নাজানো কি হৈছে নতুন এটা ল'ব লাগিব ভালছে বস্তু এটা দেখা আপোনালোকে মানে কৈছোঁ ন চাওক বস্তুটো মিত্ৰ সংঘ কি হেভি মানে কৈছোঁ ন বোলো আপোনালোকক দি আছোঁ ইণ্ট্ৰ চাব গাইজ লুকটো চাওক না গাইজ দিছ ইজ মিত্ৰ সংঘ দুৰ্গা পূজা দিছ ইজ ডিব্ৰুগড় দুৰ্গা পূজা অ' ভাই চাহাব এইটো চাগাই সুদৰ্শন চক্ৰ নেকি শংখ দিছে দিছে নাই মানে লুকটো চাওক না গাইজ চাওক গাইজ চাওক এনজয় কৰক গাইজ আৰু আইচলেণ্ডৰ বল ডুপ্লিকেট আইচলেণ্ডৰ বল ডুবাইটো কৈ দিয়ক এবাৰ দেখি যায় গাইজ 50% ডিছকাউণ্ট আহি যাওক মই ইউটিউবৰ নাম কৈ দিলে 100% ডিছকাউণ্ট প্ৰাইভেট জেটত ডুবাইৰ পৰা আনিছে গাইজ হেভি গন লেবে প্ৰাগ নিউজৰ এইটো আজি তাজা খবৰ মানে গোটেই নিউজৰ ওপৰত বেছ এইটো বেছি ভিতৰত নাযাওঁ ভিৰ বহিছে ওচৰৰ পৰা দেখাই দিছোঁ এই কিছুমান লোকেল পূজা অলপ ভালে পাই দিয়ে এইটো চাওক গাইজ যে নিউজ পেপাৰ লগাই থোৱা আছে নিউজ দিছ গাইজ ডিব্ৰুগড় দুৰ্গা পূজা দেখিলে গাইজ বহুতকেইটা পেণ্ডেল দেখালোঁ আপোনালোকক মণ্ডপ আচলতে পেণ্ডেল নহয় নেচুৰাই বেটাৰ এইবোৰ চাওক গাইজ নিউজ পেপাৰ গোটেই ভালে আছে আকৌ বস্তু বেয়া শুনে অ' গাইজ ভিতৰতো চাওক গাইজ ভবা নাছিলোঁ ইমান ভাল বুলি মানে অলপ আণ্ডাৰ ৰেটেড মানে আহিব লাগে এতিয়া অভাৰ ৰেটেড বহুত যাৰ কাৰণে আণ্ডাৰ ৰেটেডত আহিব লাগে গাইজ দেখিছে চব নিউজ পেপাৰ গাইজ দেখিছে চব হস্তিকা বস্তি গাইজ অ' বস্তিকা হস্তি চৰি গাইজ নাজানো কি আৰু সৰু সুৰা হ'লেও আণ্ডাৰ ৰেটেড হ'লেও মজা আছে চাওক ভালেই পাতিছে নট বেড look at this ভিতৰত মূৰ্তিটো চাওক গাইজ পুৰা গৰ্জিয়াছ লুক এটা আহিছে বগা বগা now we are in গংগাপাৰা গাইজ গংগাপাৰা হেৰি মজা গাইজ এতিয়া গংগাপাৰা চাম আমি guys এণ্ট্ৰিটো মজা দিছে দিছ ইজ গংগাপাৰা 2023 দুৰ্গা পূজা মণ্ডপ পেণ্ডেলটো চাওক গাইজ হেভি হৈছে লাইক এটা পুৰা কেচল টাইপ লাগিছে চাওক গাইজ হেভি খোজকাঢ়ি খোজকাঢ়ি মানে ভৰি মানে কৈছোঁ ন কিবা এটা গৈছে ভৰি হ'লেও অলৱেজ পুছ ইয়ৰ লিমিটছ গাইজ সদায় লিমিট পুছ কৰিব লাগে এতিয়া ভিতৰত যাওঁ যথেষ্ট ওখ কৰিছে বস্তুটো ডাঙৰ হৈছে আছে গাইজ ভিতৰত নাযাওঁ আৰু এইটো দেখিছে চ' হেল্ল' গাইজ গুড মৰ্ণিং আৰু আজি মানে কালি ৰাতি মোৰ চাৰ্জটো বহুত খতম হৈ গৈছিলে চাৰ্জটো খতম হৈ যোৱাৰ কাৰণে মই কালি ভ্লগ কৰিব নোৱাৰিলোঁ এণ্ডিংটো দেখাব নোৱাৰিলোঁ এণ্ডিং মানে কি আৰু এইটোৱে
চ' এয়া আছিলে ডিব্ৰুগড়ৰ দুৰ্গা পূজা 2023 চব পেণ্ডেলে প্ৰায় গ'লোঁ অকল এটা মণ্ডপ যাব বাকী থাকিলে সেইটো অলপ জ্যোতিনগৰ বুলি জেগা এটাত হয় সেইটো ভাল হয় খালি এইটো অকণমান লাইক দূৰত আছে বাকী যিমানবোৰ ডিব্ৰুগড়ত হয় চব মই আপোনালোকক দেখালোঁ এতিয়া মই আছোঁ মোৰ লগৰটোৰ ঘৰত লগৰটোৰ নাম বিকাশ যিটো তাৰ ঘৰত আছোঁ গতিকে চ' ইয়াৰ পৰাই ভিডিঅ'টো এণ্ড কৰিছোঁ গতিকে টাটা বাই বাই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব